এতিয়া অকণমান ফুৰি আহোঁগৈ বন্ধু বান্ধৱীসকল। মা দাদা মই বেটা অকণমান ৰাজমাই পৰা আহোঁগৈ। গান গাইছিল বহুত নামত ঘূৰিছোঁ ন আমি তিনিটা হয় নি আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ বন্ধু বান্ধৱীসকল, চাই গৈ থাকিবচোন আপোনালোকে। ৰাজমাই পাই গ'লোহি বন্ধু বান্ধৱীসকল। আমি বেংকলৈও আহিছিলোঁ, মা বেংকলৈ আহিছিলে, জীয়েক আহিছে যেতিয়া অকণমান দাঁতো হ'ব লাগে নহয় জানো, সেইকাৰণে এয়া বজাৰত এতিয়া মাছ লোৱা হ'ব। মাছ শাক পাচলি এনেকৈ ল'ম আৰু। মায়ে মাছ লৈ আছে, আমি ৰৈ চাই আছোঁ, মই কেমেৰা কৰি আছোঁ। দাদা আৰু বেটা ৰৈ আছে, বেটাই নগা টেঙা খাই আছে। মইনাৰ কাৰণে আমি ৰৈ আছোঁ। দিনোটা মইনা স্কুলত ৰাতিপুৱা থৈছিলোঁ যে সি এতিয়া পাবহি আৰু আহি দেখিলা এতিয়া অকণমান চাহ খাব হৈছে। চাহ মায়ে বনাই আছে, এইবিলাক ৰেডি কৰি লৈছোঁ চাহ খাবলৈ। চিঙৰা আছিলে, তাৰপিছত আছিলে ইয়াত পিজ্জা, গৰম গৰম পিজ্জা। এক চাইড মই খাই দিলোঁ ইফালে। তেতিয়াহ'লে চাহটো পৰা খাই লওঁ, ভিডিঅ'টো চাই গৈ থাকিব। এনেকৈ অভ্যাসটো হ'ব গৰম ন, পাপা খোজকাঢ়িছে এনেকৈ অলপ অলপ পাৰিছে। খাব দে পাতেও পাপা কওঁ আৰু দেউতা ক'ব লাগে হিচাপমতে। দেউতাই ডিফেন্সত কৰিছিলে যে তাত পাপা মাতি পিনি পাপাই ওলায় আৰু। এইজন ৰান্ধনি আপোনালোকক অকণমান চিনাকি। এইজন শহুৰকৰ ঘৰত মাছ আনিবলৈ দিয়া হৈছে, ভাগ্য পৰীক্ষা এতিয়া বান্ধি আছে। আপোনালোকে ভিডিঅ'টো কিন্তু চাই যাব। আছে এতিয়া মাছ ফ্ৰাই কৰি কাঢ়ি থ'ব বোলে, তাৰপাছত বিলাহী ভাজি থৈছে, সেইখিনি আগে ভাজি ল'লে বিলাহী বনি আছে। তাৰপাছত বিলাহীখিনি দি দিব, অকণমানে পানী দিব আৰু এনেকুৱাকৈ বনাব। বেটা আৰু মাইনাও চাই আছে ভাজা ন, খামকৈ ৰখি আছে মানে। এপিচমান লাগিব টেষ্ট কৰিব নেকি আগতীয়াকৈ। এইফালে নবৈ যোগাৰ দি আছে, মজা। বান্ধৱীসকল এতিয়া ঘৰৰ পৰা মাৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ যাবলৈ বুলি ওলাই আছোঁ আৰু ৰেডি হ'লোঁ। আপোনালোকক অকণমান শিৱদৌলত পৰিৱেশটো দেখুৱাম, শিৱদৌলত সোমাম অকণমান। এতিয়া ভিডিঅ'টো চাই যাবচোন। এতিয়া যাবলৈ বুলি ওলালোঁ যে ভাত খাইছোঁ, দাদা পলালে। একেবাৰে বহাগৰ শেষৰ ভাতমুঠি খাই থৈ যাওঁ আৰু বোলো এনেকৈ গৈ আছোঁ। এইফালে নবৌ এইফালে কামত ব্যস্ত, মাও ব্যস্ত এইফালে সেনেকৈ। গালি উঠিয়া নুতুলি বুলি কৈছে। তেতিয়াহ'লে খাই লওঁ ভাতকেইটা। মায়ে তামোল কাটি আছে, ইয়াত তামোল এখন খাই লওঁ। বিজলকীয়া নালাগে, ৰাস্তাত খাবি আৰু তামোল কাটি দিছোঁ। কথাটো ভাল নহয়। এইফালে বহিব নাপায়, টুলখন আছে ন। বহক দে যাওঁগে ঢাকিছো পৰ্দা যাওঁগে দে যাওঁ দে নব টাইম মিলাই
কেলে ঢাকি ঢাকি চাইছো অকণমান উলিয়াই দে মুখখন গমেই পোৱা নাই মানুহে মুখখনকে উলিয়াই দে হ'ল যাগে নব হাঁহি ফূৰ্তিৰ মাজেৰে বন্ধু বান্ধৱীসকল এয়া ঘৰৰ মানুহবিলাকৰ পৰা বিদায় লৈছোঁ আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ আহোঁ টাটা